দিম আমাৰ চাৰিওফালৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নাই ক্লাছ 9ৰ চেপ্টাৰ 2ৰ প্ৰশ্নাৱলী 3 and 4 আৰু প্ৰশ্নাৱলী 1 and 2 মই কৈ থৈছোঁ প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা তো যে প্ৰশ্নাৱলী 3 টো ফাৰ্ষ্টে কৰিম প্ৰশ্নাৱলী 3 কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তলৰ মিশ্ৰণবোৰ পৃথকীকৰণ পদ্ধতিটোৰ নাম লিখা হৈ গ'ল মিশ্ৰণ এটা দিয়া থাকিব সেই দুটা বস্তু কেনেদৰে পৃথক কৰিম সেইটো কথা আমাক ক'বলৈ ক'ব হৈ গ'ল এক নম্বৰ কৈছে দৈ পৰা মাখন হৈ গ'ল মাখনটো ইংৰাজীত বাটাৰ বুলি কয় এনেই লিখি দিছোঁ হৈ গ'ল এতিয়া কৈছে দৈ পৰা মাখন দৈ আৰু মাখন একেলগতে থাকে নহয় গম পোৱা মানে সেই দুটা কেনেকৈ পাৰ্থক্য কৰিম মানে পৃথক কৰিম মানে সেই দুটা কেনেকৈ আঁতৰাই আনিম দুটা এক্সট্ৰা কেনেকৈ কৰিম দৈ এইখিনি বোলে মাখন এইখিনি কেনেকৈ কৰিম হৈ গ'ল এটা যন্ত্ৰ আছে যিটো অপকেন্দ্ৰিক যন্ত্ৰ বুলি কয় আৰু সেইটো কাৰণে সেই পদ্ধতিৰ নাম যিটো পদ্ধতিৰে দৈ পৰা মাখন পৃথক কৰিব পাৰে সেই পদ্ধতিটো সেইটো কাৰণে কি কোৱা হয় যে অপকেন্দ্ৰিক পদ্ধতি হ'ল 3 নম্বৰত কৈছে সাগৰৰ পানীৰ পৰা নিমখ কেনেকৈ অতৰাম হৈ গ'ল সাগৰৰ পানীৰ পৰা নিমখ কেনেকৈ অতৰাম সাগৰৰ পানীৰ পৰা নিমখ কেনেকৈ অতৰাম কি কৰিম যে বাষ্পীভৱন প্ৰক্ৰিয়া মানে কি পানীৰ পৰা নিমখ কেনেকৈ দিম পানীখিনি আমি দুইখিনি কি কৰিলোঁ আমি বাষ্পীভৱন মানে প্ৰথমতে জ্বলাই দিলে কি হ'ব পানীখিনি বাষ্পীভূত হৈ ওলাই গুচি যাব পানীখিনি কেলৈ ভাৱলৈ পৰিৱৰ্তন হ'ব নিমখখিনি থাকি যাব নহয় থাকি যায় পানীখিনি গুচি গ'ল নিমখখিনি তলত থাকি গ'ল নহয় গ্লাছ এটাত যেনিবা আমি পানী আৰু নিমখখিনি আছে হৈ গ'ল সাগৰৰ পানীৰ পৰা পানী আৰু নিমখ থাকিব নহয় সাগৰৰ পানীৰ পৰা নিমখ কেনেকৈ কৰিম হৈ গ'ল গ্লাছটোত পানী জুলীয়া নিমখখিনি আছে নহয় জুই জ্বলাই দিলোঁ যিখিনি পানী আছিলে সেইখিনি ভাপ হৈ গুচি গ'ল নিমখখিনি থাকি গ'ল ন সেইটো তেনেকৈ আমি কি কৰোঁ যে সাগৰৰ পানীৰ পৰা নিমখ পৃথক কৰোঁ আৰু সেই পদ্ধতিৰ নাম কি কৈছে বাষ্পীভৱন হৈ গ'ল আৰু নিমখৰ পৰা কপোৰ কেনেদৰে পৃথক কৰিব পাৰি ঊৰ্ধ্বপাতন এতিয়া কপোৰ এনেকুৱা এটা বস্তু যিয়ে কি হয় যে পোনে গোটাৰ পৰা গেছীয়লৈ যায় হৈ গ'ল আৰু গোটাৰ পৰা পোনে গেছীয় আৰু গেছীয়ৰ পৰা পোনে গোটা পদ্ধতিটো কি আছিলে ঊৰ্ধ্বপাতন হৈ গ'ল সেইটো ঊৰ্ধ্বপাতন পদ্ধতি বুলি কোৱা হয় আৰু নিমখৰ পৰা কপোৰ কেনেকৈ উলিয়াম ঊৰ্ধ্বপাতন পদ্ধতিৰে হৈ গ'ল কপোৰ এনেকুৱা এটা বস্তু চিধা গোটাৰ পৰা গেছীয়লৈ গুচি যায় আৰু তাক আমি যদি পটককৈ জ্বলাই দিওঁ তাপ প্ৰয়োগ কৰোঁ কিবা প্ৰয়োগ কৰোঁ তেতিয়া কি হ'ব সি গেছীয়লৈ গুচি যাবগৈ নিমখ থাকি যাব হৈ গ'ল তেনেকৈ কপোৰখিনি ওপৰলৈ গুচি গ'লগৈ নিমখখিনি থাকি যাব দুটা পৃথক হৈ গ'ল চেম 2 নম্বৰটো কৈছে স্ফটিকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা হয় এতিয়া আমি এনচাৰটো চাম স্ফটিকৰণ পদ্ধতিটো কি হয় স্ফটিকৰণ পদ্ধতিটো কঠিন পদাৰ্থ বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয় এই স্ফটিকৰণ পদ্ধতিটো কি কাৰণে ব্যৱহাৰ কৰা হয় কঠিন পদাৰ্থ এটা আছে কঠিন পদাৰ্থ টান গোটা পদাৰ্থ আছে সেই কঠিন পদাৰ্থটো বিশুদ্ধ কৰিবলৈ মানে কি চাফা কৰিবলৈ হৈ গ'ল কঠিন পদাৰ্থ বিশুদ্ধ কৰিবলৈ মানে কঠিন পদাৰ্থ এটা চাফা কৰিবলৈ আমি স্ফটিকৰণ পদ্ধতিটো ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে সাগৰৰ পানীৰ পৰা আহৰণ কৰা নিমখত বহুতো অশুদ্ধি লাগি থাকিব পাৰে আৰু সেই অশুদ্ধিবোৰ আঁতৰ কৰিবলৈ স্ফটিকৰণ পদ্ধতি ব্যৱহাৰ কৰা মানে কি সাগৰৰ পৰা আমি যিবোৰ নিমখ আহৰণ কৰোঁ সাগৰৰ পানীৰ পৰাতো নিমখ বনোৱা হৈ গ'ল এই সাগৰৰ পানীত সেই নিমখখিনি যিটি লাগি থাকিব পাৰে ন সেইখিনি পৃথক কৰিবলৈ আমি যিটো পদ্ধতি ব্যৱহাৰ কৰোঁ সেইটো পদ্ধতিকে স্ফটিকৰণ পদ্ধতি বুলি কোৱা হয় হৈ গ'ল স্ফটিকৰণ কি আকৌ এবাৰ স্ফটিকৰণ কি আছিলে কঠিন পদাৰ্থ বিশুদ্ধ কৰিবলৈ স্ফটিকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় যেনে সাগৰৰ পানীৰ পৰা আহৰণ কৰা নিমখত বহুতো ধৰণৰ অশুদ্ধি লাগি থাকিব পাৰে আৰু সেই অশুদ্ধিবোৰ আঁতৰ কৰাবলৈ কি ব্যৱহাৰ কৰা হয় স্ফটিকৰণ পদ্ধতি প্ৰয়োগ কৰা হয় প্ৰশ্নাৱলী 4 পালেহি এবাৰ প্ৰশ্নাৱলী 4 কি কৈছে তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন লিখিব আছে ৰাসায়নিক মানে য'ত কেমিকেল ৰিয়েকশ্যন হয় হৈ গ'ল দুটা পদাৰ্থ মিক্স হৈ পিনি এটা কেমিকেল ৰিয়েকশ্যন উৎপন্ন কৰে হৈ গ'ল ৰাসায়নিক আৰু ভৌতিক মানে কি এটা নেচাৰেলি হয় যিবোৰ বস্তু নেচাৰেলি হয় মানে কিবা কিবি একো কৰিব দৰকাৰ নাই নেচাৰেলি যোনবোৰ হৈ থাকে এতিয়া কৈছে যে এইখিনি কথা সুধি দিছে এতিয়া কোনটো কৈছে গছ কটাটো নেচাৰেলি হয় গছ আমি কাটি দিলোঁ হৈ গ'ল কিবা কেমিকেল ৰিয়েকশ্যন হ'ল জানো নাই হোৱা কাঁহী এখনত মাখন গলি যোৱা আলমাৰীত মামৰ ধৰা এইবোৰ গোটেইখিনি কথা কৈছে আৰু কোনখিনি এইখিনিৰ ভিতৰত কোনখিনি ৰাসায়নিক আৰু ভৌতিক ক'বলৈ কৈছে এতিয়া এনচাৰটো চাম ভৌতিক পৰিৱৰ্তন কোনখিনি কৈছে গছ কটাটো ভৌতিক পৰিৱৰ্তন 2 নম্বৰ কৈছে কেৰাহী এখনত মাখন গলি যোৱা কেৰাহীখনত গৰম কৰিলেতো মাখন গলি যাবই হৈ গ'ল সেইটো নেচাৰেল হয় কথা সেইটো কিবা ৰিয়েকশ্যন আছে জানো নাই হোৱা পানী উতলাই জলীয় ভাৱ কৰা কিবা ৰিয়েকশ্যন আছে জানো পানী গৰম কৰি দিলোঁ জলীয় ভাৱ গুচি গ'ল হৈ গ'ল জলীয় ভাৱ হৈ গ'ল পানী গৰম কৰিলে সেইটো নেচাৰেল কথা সেইটো ভৌতিক পৰিৱৰ্তন ন' টেনশ্যন নিমখ পানীত দ্ৰৱীভূত কৰা পানীত আমি নিমখ দ্ৰৱীভূত কৰিলোঁ পানীত আমি নিমখ দি দিলোঁ সেইটো কিবা ৰিয়েকশ্যন হ'ল কিন্তু এইটো পৰিৱৰ্তনটো কিবা পানীত নিমখ দিওঁতে কিবা ৰাসায়নিক হ'ল নেকি ৰাসায়ন পদ্ধতি আমি নিমখত পানী দিলোঁ নেকি ডাইৰেক্ট হাতে ধৰি দি দিলোঁ নিমখত পানীত দ্ৰৱীভূত কৰি দিলোঁ হৈ গ'ল
কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত হয়। এই কেঁচা ফলটো আমি পিচিলোঁ বা মিক্সিত কৰিলোঁ, চালাড প্ৰস্তুত কৰিলোঁ, মানে চাটনি প্ৰস্তুত কৰিলোঁ। সেইটো কিবা নেচাৰেল আমি ডাইৰেক্ট কৰিলোঁ, কিবা ৰাসায়নিক পৰিৱৰ্তন কৰিলোঁ, কেমিকেল মিক্স কৰি পিনি নাই কোৱা। এতিয়া আমি চাম ৰাসায়নিক পৰিৱৰ্তনখিনি। সেইখিনিৰ ভিতৰত গোটেই এগালমান দিয়া আছে যে সেইখিনিৰ ভিতৰত কোনখিনি ৰাসায়নিক পৰিৱৰ্তন। এতিয়া আলমাৰিত মামৰে ধৰ, আলমাৰিত কেতিয়া মামৰে ধৰিব? আইৰণ যেতিয়া অক্সিজেনৰ পৰিৱেশত আহিব, যেতিয়া জলীয় বাষ্প পৰিৱৰ্তনলৈ আহিব, তেতিয়া কি হ'ব? সেইবোৰ মামৰে খায়। হৈ গ'ল। আইৰণ মানে Fe, যেতিয়া O2 ওচৰলৈ আহিব কি হ'ব? Fe2O3 হ'ব, ফেৰাছ অক্সাইড হ'ব। হৈ গ'ল। এতিয়া কি হ'ল? মানে সেইটো ৰাসায়নিক এটা হ'ল নাই, সেইটো কাৰণে সেইটো ৰাসায়নিক পৰিৱৰ্তন বুলি কৈছে আলমাৰিত মামৰে ধৰাটো। হৈ গ'ল। পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ পোৱা যায়, এইটো হাইড্ৰলাইচিছ বুলি কোৱা হয়। হৈ গ'ল। পানীত যদি বিদ্যুৎ প্ৰবাহিত কৰোঁ, পানীখিনিত যদি বিদ্যুৎ প্ৰবাহিত কৰোঁ, পানীত কি থাকে? H2O, হাইড্ৰজেন আৰু কি আছে? অক্সিজেন আছে। সেই দুটা পানীত যদি বিদ্যুৎ প্ৰয়োগ কৰোঁ ন, দুটা বেলেগ হৈ যাব। H পজিটিভ, OH নেগেটিভ, দুটা বেলেগ হৈ যায়। এইটো নহয় দেই। অক্সিজেন আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় বুলি কৈছে যে অক্সিজেন H2 আৰু O2 হৈ গ'ল। H2 আৰু O2 লৈ ভাগি যায়। হৈ গ'ল। পানীত আমি যেতিয়া বিদ্যুৎ দি দিম তেতিয়াহ'লে কি হ'লে ভাগি যাব? H2 আৰু O2 দুটা বেলেগকৈ ভাগি গ'ল। হৈ গ'ল। হাইড্ৰজেনে এফালে হৈ গ'ল, অক্সিজেনে এফালে হৈ গ'ল। যেতিয়া পানীত আমি কি দিম? বিদ্যুৎ দিম। সেইটো ৰাসায়নিক পৰিৱৰ্তন হ'ল। 3 নম্বৰ, কাগজ আৰু কাঠ পৰিলে। কাগজ আৰু কাঠত কি থাকে? পৰিলে কি ওলায়? কাৰ্বন ডাই অক্সাইড গেছ ওলায়। কি ওলায়? কাগজ বা কাঠ কাৰ্বন থাকে। হৈ গ'ল। কাৰ্বন যেতিয়া অক্সিজেনৰ পৰিৱেশলৈ আহিব, যেতিয়া জুই জ্বলাই দিম, অক্সিজেন ক'ত জ্বলাম? অক্সিজেনৰ পৰিৱেশত জ্বলাম। অক্সিজেন লাগিলে কাৰ্বনত কি হ'ল? কাৰ্বন ডাই অক্সাইড। সেইটো ৰাসায়নিক পৰিৱৰ্তন হ'ল ন, সেইটো কাৰণে ইয়াক ৰাসায়নিক পৰিৱৰ্তনত ধৰা হৈছে। বুজি পালা? হৈ গ'ল। তো এইখিনি ভৌতিক পৰিৱৰ্তন কি আছিলে? আকৌ এবাৰ গছ কটা, কেৰাহীত মাখন গলি যোৱা, পানী উতলাই জলীয় ভাৱ কৰা, পানী নিমখত দৈভূত কৰা, তাৰপিছতে কেঁচা ফল পৰা চালাড প্ৰস্তুত কৰা। ৰাসায়নিক পৰিৱৰ্তন কি? আলমাৰিত মামৰে ধৰা। তাৰপিছতে পানীত মাজে বিদ্যুৎ প্ৰবাহিত কৰিলে সি হাইড্ৰজেন আৰু অক্সিজেন দুটা পৃথক হৈ যায়। আৰু কাগজ আৰু কাঠ পুৰিলে সেইটো ৰাসায়নিক পৰিৱৰ্তন হৈ গ'ল। 3 নম্বৰত তোমালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰা, যিমান পাৰা লগৰবোৰলৈ শ্বেয়াৰ কৰা প্লিজ বুলি কৈছোঁ। হৈ গ'ল। লগৰবোৰলৈ শ্বেয়াৰ কৰা মানে কি ভাল আৰু ভিডিঅ'টো বহুত দিন গ'লে মোৰ কাৰণে ভাল, তোমালোকৰ কাৰণেও ভাল, চবকে হেল্প কৰা। এণ্ড বাই বাই।